Hello viewers, মই সঞ্জীৱ আজি আপোনালোকক দেখুৱাম FMD ভ্যাকচিন কেনেকৈ কৰা হয় ছাগলীক আহক চাই থাকক ভিডিওটো ভ্যাকচিনটো গাত পৰে ন এই ভ্যাকচিনটো ছাগলীৰ ছালৰ তলত দিয়া যায় আৰু দিয়াৰ পিছত ছাগলীৰ গাটো অলপ জ্বলা পোৰা কৰে খুব উৎপাত কৰে চিঞৰে কিন্তু হলেও এই ভ্যাকচিনটো দিয়া অতি প্ৰয়োজন আৰু আপোনালোকেও যদি ফাৰ্মিং কৰিছে এই ভ্যাকচিনটো দিব বহুত দিন লাগে চিৰহি গাভিনী হতে 8 মাহ মান লাগিলে 8-9 মাহ মান এই বয়স এই ভ্যাকচিনটো দিলে ছাগলীৰ কি বেনিফিট হ'ব আৰু কি বেমাৰৰ পৰা বাচি থাকিব তাৰ বিষয়ে সবিশেষ ক'ব আমাৰ নাৰায়ণপুৰ ভেটেনাৰী চিকিৎসা কৰ্মী মানস দাস দাই তো আহক ভিডিওটো চাই থাকক শেষলৈকে তেখেতে ধুনীয়াকৈ আপোনাক বুজাই ক'ব আৰু তেতিয়ালৈকে আমি ভ্যাকচিনখিনি কৰি লওঁ এই ভ্যাকচিনটো গাভিনী ছাগলীকো দিব পাৰিব সকলো ছাগলীকে দিব পাৰিব গাভিনী ছাগলীক দিয়াত কোনো অসুবিধা নহয় হয় হয় এতিয়া আমাৰ লাষ্টত ভ্যাকচিন দিবলৈ আছে ব্ৰিডাৰটো ৰাৱণক দিব লাগিব এতিয়া ই খুব উৎপতীয়া আৰু সেইটো কাৰণে ধৰিব লাগিব গতিকে আমি গোটেইকেইটা ধৰি পেলাই তাক ভ্যাকচিনটো দিব লাগিব এই ভ্যাকচিনটো মাৰিলে কি বেনিফিট আছে আপুনি অকমান কৈ দিয়কচোন বেনিফিট মানে এইটো একচুয়ালি ভ্যাকচিনটো FMD বুলি কয় হয় তো আপোনাৰ খুৰা ফটা বেমাৰৰ কাৰণে এইটো ভ্যাকচিনটো ইউজ কৰা হয় আপোনাৰ বিশেষকৈ ছাগলীবিলাকৰ এতিয়া খুৰা ফটা টাইমটো চলি আছে গৰুবিলাকৰো হৈছে আপোনাৰ খুৰাত ফাটে আৰু এই ফাকত ফাটে আৰু এই তেজ ওলায় আৰু মুখত আপোনাৰ ডবলকৈ আপোনাৰ মুঠৰ ওচৰত এনেকৈ ডবল হয় ফুলি যায় আৰু তাৰপিছতে মুখেদি বেজলোৱা টাইপৰ ওলাই থাকে সেই বেমাৰটো যাতে নহয় তাৰ কাৰণে এইটো প্ৰতিষেধক দিয়া আচ্ছা ধন্যবাদ থেংক ইউ